চাওক আমাৰ বাইদেউ আৰু মই এতিয়া পূজা চাবলৈ আজি যাবলৈ ওলাইছোঁ। আমাৰ বাইদেউ চাওক ক্লাছ কৰে। চশমাটো কিন্তু মই ষ্টাইলৰ কাৰণে পিন্ধা নাই দেই, এইটো ধূলি লাগে কাৰণে পিন্ধি লৈছোঁ। আমাৰ বাইদেউ বাইক লৈ যাবলৈ ওলাইছোঁ। চব বন্ধুসকল মই আহি পাওঁতে এতিয়া ৰাতি হৈ গ'ল। এইটো হৈ গ'ল পূজা মণ্ডপটো। চব ইফালে নদী আছে, কিন্তু নদীৰ কিনাৰতে তাৰপিছত আগত নাচ গান হ'ব। এতিয়া মই কালি ৰাতিপুৱা ভালকৈ আপোনালোকক দেখুৱাম বাৰু। এতিয়া বলক মই আহি পাওঁতে এতিয়া গধূলি হৈ গ'ল। এতিয়া ইয়াত ইমান মানুহ নাই। ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, এই ভিডিঅ'টো মই দিওঁতে অকণমান লেট হ'ল, দেৰি হ'ল। অকণমান ঘৰৰ অসুবিধাৰ কাৰণে, কিবা এটা প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো আপলোড দিব পৰা নাই। সেইকাৰণে আপোনালোকে বেয়া নাপাব, হ'লেও দিবলৈ চেষ্টা কৰিছোঁ দেৰিকৈ হ'লেও। ইয়াত এতিয়া ৰাতি হ'লে মানে ইয়াত ফাংচন হ'ব। এতিয়া সন্ধিয়া হৈছে, এতিয়া ইমান মানুহ নাইয়ে ইয়াত। তাৰপিছত এতিয়া লাইট চাইটৰ বক্স হওক বা ইয়াত কিবাবোৰ চকীবোৰ ঠিক কৰা লাগি আছে। আহি পাওঁতে গধূলি হ'ল। এতিয়া লাইট জ্বলাই দিলে ইয়াত চকীবোৰ ঠিক কৰিব। আৰু ৰাতি হ'লে মানে পূৰা মানুহ হয়, কিন্তু মানুহ পূৰা ভিৰ। মানে জেলেপি দোকান, জেলেপি। মই ভাবিছিলোঁ দিনতে আহি পাম বুলি। আহোঁতে সন্ধিয়া লাগি গ'ল। দিনত আহি পেলাই অলপমান ভালকৈ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ। আজি ৰাতিটো থাকিম, আকৌ ৰাতিপুৱা হ'লে গুচিয়ে যাম আৰু কি ক'ব। হ'লেও আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত মই জিলাপি লৈছোঁ আমাৰ বন্ধুক তাত যাবলৈ। জিলাপি কিমান দাম কৈছে দাদা? ইমান দাম কৈছে যে দাদা, ইমান দাম যে? তাৰপিছত ইয়াৰ পৰা দি দিব। আহিছোঁ যেতিয়া জিলাপি লৈ ল'লোঁ, লৈ যাবলৈ। আৰু এইখিনি হৈ গ'ল ৰাতিৰ দৃশ্য মেলা চোৱাৰ দিনা। আমাৰ বাইদেউক অলপ ভিডিঅ' কৰোঁ। এইটো হৈ গ'ল আমাৰ বাইদেউ এতিয়া কণী লৈ আছে। এইজনী মোৰ মই চালি আধা ঘৰ বালি। এইবোৰ হৈ গ'ল গোটেই স্পেচিয়েল বুলি ক'ব পাৰি। এইবোৰ গোটেই মালৰ দোকান। ভিতৰলৈকে আৰু আছে বাৰু, আপোনালোকক গোটেই দেখুৱাই আছোঁ। ইয়াত গোটেই স্পেচিয়েল বুলি ক'ব পাৰে। এইবোৰ স্পেচিয়েল ৰুম হয় নহয় দাদা? হয়। বিক্ৰী পাত্তা কেনেকুৱা? ভাল হৈছে। এইটো হৈ গ'ল ৰাতিপুৱাৰ দৃশ্য, চাই লওক। মানে ৰাতি গোটেই 2টা-3টা বজালৈকে মানে ফাংচন চাইছে। এতিয়া গোটেইবোৰ গৈছে। তাৰপিছত ইয়াত মানে এতিয়া একো মানুহ নাই। আমি এতিয়া আহিলোঁ মানে এনেই পূজা চূজা দি পিনে যামগৈ আৰু ঘৰত। কেইটকা হ'ল বডি? 140 মাত্ৰ। এইটো হৈ গ'ল আমাৰ বডি। কি আনিছে আপুনি? কিবা কিবি ল'ব? এইটো আমাৰ বড়ো বডি, একদম ফেভৰেট। আপেল আছে, কল আছে, নাৰিকল আছে, সব পাৰিব। সব পাব। এতিয়া মন্দিৰত যাব ওলাইছোঁ। এতিয়া মন্দিৰত আহিছোঁ আমি। মন্দিৰত দৰ্শন কৰি সেৱা কৰি আমি বহুত যাব লাগিব দূৰত মানে ঘৰত যাব লাগিব উভতি। যিহেতু কালি আহোঁতে ইমান দিনত ওলাই অহা মানুহ গধূলি হৈ গৈছে। সেইকাৰণে আজি সোনকালে দিনে পোহৰে ওলাই যাব লাগিব। সেৱা কৰি আমি আকৌ যামগৈ আৰু ঘৰত। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। ঢাক বাজা, কাসর বাজা, উলু দে আর শাখ বাজা, বছর পরে আবার এলো মাঝে। পুজো পুজো গন্ধ নিয়ে, নতুন গানের ছন্দ নিয়ে, শারদিয়ায় খুশিতে মন নাচে।
এইবাৰ পূজা কেনেকুৱা? হয়, এইটো যোৱা বছৰতকৈ এই বছৰ যথেষ্ট ভাল। যোৱা বছৰৰ লকডাউনৰ সৈতে পূজা পাতিব দিয়া নাছিলে। এই বছৰ সৈতে চৰকাৰে কিছুমান নীতি নিয়ম মানি পেলাই বা ক'ভিড প্ৰট'কল মানি পেলাই কিছুমান নিয়ম নীতিৰ ভিতৰত পূজা পাতিব দিছে। ঠিক তেনেধৰণে এইবছৰ আমি চৰকাৰৰ নিৰ্দেশ মৰ্মে আমি পাৰ্মিশ্যন লৈ পেলাই যোৱা বছৰতকৈ এইবছৰ যথেষ্ট অকণমান সুবিধা হৈছে আৰু পূজাটো আমি ৰাইজৰ সহযোগত আমি পূজাখন পাতিছোঁ। ইয়াত মই দেখিবলৈ পাইছোঁ আপোনালোকৰ ইয়াৰ ওচৰতে নদী আছে, কিন্তু ওচৰতে যোনটো ফাংচন পাতে কিন্তু অকণমান দূৰত ৰাখিবলগীয়া হৈছে। সেইটোৰ বিষয়ে কিবা ক'ব নেকি? হয়, চৰকাৰে আমাক কিছুমান সুবিধা আমাক দিব লাগিছিলে, যেনেকৈ নদীৰ বান গৰাখহনীয়াৰ কাৰণে কিছুমান যদি ব্যৱস্থা কৰি দিলে হয় যথেষ্ট ভাল হ'লে হয়। গতিকে আমি তথাপি দহ অঞ্চলৰ ৰাইজে নদীৰ কাষতে যেনে তেনে পূজাখন পাতিছোঁ। এতিয়া জানিব পাৰিম যে ইয়াত মেইন প্ৰব্লেমটো হৈছে নদীৰ। আগতে চাগে দূৰত হৈছিলে চাগে আপোনাৰ হয়, আগত পূজা এইফালে দূৰতে আছিলে, এতিয়া একেবাৰে নদী কাষ। মই আপোনালোকক দেখুৱাম বাৰু। প্ৰায় ইয়াৰ পৰা 10-15 ফুটৰ ওচৰতে ইয়াত কিন্তু পূজা পতা আছে, হয় নাই? কিন্তু ইমান কষ্টত মানে ইমান অসুবিধা, ইয়াত বানপানী জেগা হয়, হ'লেও ইয়াত মানুহে কিন্তু পূজাটো আপোনালোকে জীয়াই ৰাখিছে। হয়, পূজাটো আমি জীয়াই ৰাখিছোঁ, কাৰণ ৰাইজৰ মানে যিটো মানে উৎসাহ আৰু আগ্ৰহ, ৰাইজৰ আগ্ৰহৰ কাৰণে আমি পূজাটো পাতিব পাৰিছোঁ। ৰাইজে আজি চান্দা বৰঙণি দি আমি দহ অঞ্চলত এইটো দুৰ্গা পূজাটো আমি বছৰে পাতিছোঁ। আমি আগতে 1995 পৰাই পূজাখন আৰম্ভ কৰিছিলোঁ। আপোনাৰ লগত কথা পাতি ভাল লাগিল, ধন্যবাদ দেই।